এইটো কফি কাপ মানে পেহী ছোৱালী মানে খাই কমেণ্ট এটা কৰি জনাবচোন ভাল লাগে নে নাই। আমাৰ খাই পেলাই ভাল লাগে, মই ভাল পাওঁ খাই। খাই লওঁ। এতিয়া বাজিলে 9টা আৰু মানে ৰাতিপুৱা 9টা আৰু প্ৰগ্ৰাম মাৰি আহি এতিয়া জাষ্ট উঠিছোঁ। মুখখন ধুই আহি গোসানীৰ বাৰ্থডে ৰুটি মানে আছিলে, তো ৰুটি পুৰি খালোঁ। খাই গ'লোঁ পেলাই এতিয়া গোসানীয়ে বাহিৰত বল খেলি আছে। ৰ'ব আপোনালোকক মই দেখুৱাই আছোঁ। এয়া তাইক নতুনকৈ আইতাকে বাৰ্থডে দিনাখনে বল এটা কিনি দিলে। আইতাকৰ পইচা দি আইতাকে কৈছে বলটো মই দিছোঁ, গিফ্ট দিছোঁ বুলি। আৰু সেয়া বল দেখি তাই পূৰা বল খেলত ব্যস্ত। তাই সেয়া খেলি আছে দাদায়েকৰ লগত, সৰু দাদায়েকৰ লগত। আৰু এতিয়া মোৰ ঘৰৰ অৱস্থা নাই, আপোনালোকক দেখুৱাই দিম বাৰু। মোৰ ঘৰত কি অৱস্থা হৈ আছে ক'ৰবাত দেখিছেনে? গোটেই ঘৰ খেলি মেলি হৈ আছে। কালি প্ৰগ্ৰামত উঠা আৰু কালি কি কি গিফ্ট উঠিলে মই আপোনালোকক দেখুৱাই আছোঁ। এক ছেকেণ্ড। পইচা উঠিছে 900 মান উঠিছে, পইচা 900 উঠিছে। আৰু গিফ্ট মানে যিহেতু বেছি মানুহ আপোনালোকে দেখিছেই। সৰু সৰু বাচ্ছাখিনিক মাতিছোঁ, সৰু সৰু পোৱালিখিনিক মাতিছোঁ। এইখিনি ক্লিপ হৈছে সেইদিনাখনৰ ৰাতি, মানে দেহা যিহেতু পিছদিনাখন যাবগৈ, তো তাই চবৰে এটা গিফ্ট চোৱা মানে হেঁপাহ থাকে নহয়নে? যিয়ে নহওক সৰু সুৰা বস্তু এটাই, তো তাকে তাই সেই আনবক্সিং কৰিলে, তাকে সেইখিনি মই আপোনালোকক দেখুৱাই দিলোঁ। যিহেতু পিছত মই আপোনালোকক ভালকৈ দেখুৱাই দিম বাৰু, কিন্তু এতিয়া তাই আনবক্সিং কৰাখিনি চাই লওক কেনেকৈ কি কৰিছে। আৰু যিমানেই সৰু বস্তু হওক বা ডাঙৰ বস্তু হওক, আনবক্সিংটো কৰাটোৱে বহুত এটা ডাঙৰ হেঁপাহ নহয় জানো বাৰু চবৰে। সেইকাৰণে তাইকে ক'লোঁ তই যিহেতু যাবিগৈ, তাই চাওঁ বুলি ক'লে, তো তই চা। তো তাকে সেয়া তাই চাই আছে গিফ্টছবিলাক। আৰু মানে গিফ্টছ বেছি উঠা নাই, যিকেইটা উঠিছে, যি 3টাই বা 2টাই উঠিছে, তাকে তাইক চাবলৈ মানে হেঁপাহ দিয়কচোন, তাকে দেখুৱাই দিলোঁ। আৰু এইটো কফি কাপ মানে পেহী ছোৱালীজনী আৰু ল'ৰাটোৱে দিছিলে, মানে মুন্না আৰু গুণগুণে দিছিলে। এইটোৰ ভিতৰতে আহিছিলে আৰু এয়া হৈছে গ্লাছৰ ছেট এটা দিছিলে। মানে মই যে নতুনকৈ বিয়াখনৰ যে ব্লগটো দিছিলোঁ, তো সেই বিয়াখনৰ ছোৱালীজনীয়ে সম্ভৱ বিয়াত উঠিছিলে। যি কি নহওক, তাই যে তেওঁ দিব মন কৰিছে সৰু পোৱালীজনীয়ে। আৰু এইটো দিছে মানে খুৰীহঁতক মাতিছিলোঁ। খুৰীহঁত ৰাতি দেৰিকৈ আহিলে, আপোনালোকক দেখুওৱা নহ'লে, তো সেই খুৰীহঁতে দিছিলে। আৰু এইটো দিছিলে মানে গোসানীৰ মাজু পেহীয়েক আৰু সৰু পেহীয়েকে, মানে বৰ্তা ছোৱালীকেইজনীয়ে। এইটো কামত আহিব, যিটো মই এইটো ব্যৱহাৰ কৰোঁ। মানে এইটোৰ পাউডাৰটো ব্যৱহাৰ কৰোঁ, হিমালয়। এইখিনি ব্যৱহাৰ কৰিব পৰা যায়, কিন্তু এইটো মই ব্যৱহাৰ নকৰোঁ। জংচনটো মই মানে গোসানী গাত প্ৰিফাৰ নকৰোঁ, ভাল নাপাওঁ। তো মই এইটো ব্যৱহাৰ কৰিম। এইটো দেখা যাব আৰু কি কৰিব পাৰোঁ পিছত কি কৰিব পাৰিম। আৰু গিফ্ট এইখিনি আছিলে। আৰু পইচা উঠিছে 900 টকা। বাৰু যি কি নহওক, কালি ধুমাধুমতে কি ভিডিঅ' কৰিলোঁ ঠিক নাই, কাৰণ সেইখিনি কৰি লোৱাৰ পিছতে অলপ পিছতে আকৌ আমি প্ৰগ্ৰামলৈ ওলাই গৈ যাব লগা হ'ল। সেইখিনি আপোনালোকক দেখুওৱা নহ'লে, কাৰণ ইমান ভাগৰ লাগিছিলে। প্ৰগ্ৰামতো মানে টোপনিয়ে থকা নিচিনা হৈছে। মানে গোটেই দিনটো দৌৰা ধপৰা কৰি থাকিলে এনেও বহুত মানে ভাগৰ লাগে, তো অলপ সময় ৰেষ্ট লোৱাৰ পিছতে ভাল লাগে। আৰু আজি ভাগৱত আছে, যদি যাওঁ আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে মই কামখিনি কৰি লওঁ, কৰি পেলাই আপোনালোকক এতিয়া মই ওলাইছোঁ তালৈ যাবৰ কাৰণে। মানে গোসানীক পঠিয়াই দিলোঁ অলৰেডি, আৰু এতিয়া মই সেয়া ওলাই মেলি ৰেডি। আৰু এয়া ওলাই মেলাই ৰেডি। এইযোৰ চিম্পুল, মানে বগাও নহয়, ঠিক এনেকুৱা মানে ব্লু আছে। বগা আৰু ব্লু আছে। আজিকালি ওলোৱা নিচিনা কাপোৰ কেইযোৰ যে, তাকে পিন্ধি পেলাই ওলাইছোঁ। আৰু এতিয়া তালৈ যাওঁ। বোপা গৈছে মাছ মাৰিবৰ কাৰণে। সেয়া পুখুৰী এটা লৈছিলে, কিবাকিবি তালৈ গৈছে। তেওঁতো তাত নাখাব চাগে। আৰু এতিয়া তালৈ যাওঁ অকণমান। কালিতো ভালকৈ যোৱাই নহ'ল, গোসানীৰ বাৰ্থডে বুলি পেলাই, তো সেইখিনি হেৰি কৰা হ'ল। সেইকাৰণে যাওঁ। গোসানীক আগতীয়াকৈ পঠিয়াই দিলোঁ, দি পেলাই
আজি গোসানীও ব্লু ময়ো ব্লু মানে নাজানাকৈ মিলি গ'ল দেই মই কিন্তু জানি বুজি পিন্ধা আছিলোঁ কিন্তু নাজানাকৈ মিলি গ'ল বাৰু যি কি নহওক যাওঁ তাত কি কি হয় আপোনালোকক দেখুৱাম সোনকালে যাওঁ দেৰিয়ে হ'ল 12টাই বেছিলে তেওঁ সেয়া এটা লৈ কৰি আহোঁগৈ তেনেহ'লে চাই থাকক ভিডিঅ'টো এতিয়া ঘৰত আহি পেলাই ফচি গ'লোঁ আহি ইমান ভোক লাগিছে তাত বোলো সেয়া কৈ পেলাই কিবা এটা খাওঁগৈ এতিয়া বাইদেউ ওলাই হোৱাই নাই তাৰ কাৰণে এতিয়া মই ৰখি আছোঁ আজি গোটেই সবাই ব্লু হৈ গ'ল ন গোটেই সবাই মিলা হৈ গ'লগৈ নেজানাকৈ কিন্তু দেই আৰু এয়া মই খাই আছোঁ সান্দহ আৰু কল মানে এনেকৈ সানি পেলাই লাড়ু বনাই পেলাই যে খায় কোনে কোনে খাই কমেণ্ট এটা কৰি জনাবচোন ভাল লাগে নে নাই আমাৰ খাই পেলাই ভাল লাগে মই ভাল পাওঁ খাই দেহা বনাইছিলে খুব টেষ্টি লাগে আৰু এইফালে পিহু ষ্টাইল কৰি আছে তাৰ লিপষ্টিক লৈ বল চেণ্ডেল কাহা গয়া হৰিতা পেণ্টটো বহুত ঢিলাও দেখা ইমান শকত হৈ গৈছেগৈ তাৰ পেণ্ট চব ঢিলা চব কাপোৰে তাৰ ঢিলা তালৈ যাম দয়াকৈ ভাত খাওঁগৈ ভোক লাগিছে বহুত ভোক লাগিছে আৰু আহি পালোহি এয়া দেখিছেনে সেৱাটো কৰিলোঁ আপোনাক দেখুৱাই নহ'ল কাৰণ মানুহ বহুত ভিৰ আছিলে আৰু এয়া আমি আহিলোঁ ভোজনালয়লৈ খাবলৈ কাৰণ আপোনালোকক কালি ৰাতি ব্লগটোত দেখিছেই ভোজনালয়টো তথাপিও আকৌ এবাৰ দেখুৱাইছোঁ মানুহখিনি এয়া বহিয়ে আছে আধা আধি খোৱা বহুত টেষ্টি হৈছে ভাত তৰকাৰী বহুত ধুনীয়া হৈছে দেই আজি হৈছে সোমবাৰ আৰু আজি হৈছে মঙলবাৰ আৰু আজি আমাৰ ঘৰত মানে সৰুকৈ পাঠ এখন পাতিছে মানে ককা আইতাৰ তিথি কাৰণ ককা আইতা মানে একেটা মাহতে ঢুকাইছে তো মানে এবছৰ আগপিছকৈ একেটা মাহতে ঢুকাইছে সেইটো কাৰণে মানে সেয়া ককা আইতাৰ তিথিটো মানে যিহেতু ককা ডাঙৰ ককা আগতীয়াকৈ মৰিছে তো ককাই আইতা মানে তিথিটো টানি লৈ যোৱা বুলি কয় তো তেনেকেই পাতিছে ককা আইতা তিথিটো একেলগে মানে প্ৰথম দুবছৰ একেলগে পাতিলে যিহেতু আমাৰ পাপাৰ সাতটা ভাই ককাই তো গোটেই সাতটা মানে প্ৰথম দুবছৰ একেলগে পাতিলে তো এবছৰ তৃতীয়বাৰ আৰু এবাৰ মানে চবে ভাবিছে কি বেলেগ বেলেগকৈ পাতোঁ কাৰণ যিহেতু মানে চবৰে এখন ঘৰ আছে নহয় জানো আৰু সেইখন ঘৰত মানে ককাই মানে মাক বাপেকৰ তিথিটো সকলোৱে এক্সট্ৰাকৈ পাতিবলৈ মন যায় তো সেইকাৰণে মানে সকলোৱে এবাৰ এক্সট্ৰাকৈ পাতিছে তো সেইকাৰণে মানে এতিয়া একে ডাঙৰ বৰ্তাহঁতৰ ঘৰত পাতিলে সেইদিনাখন মই যোৱাটো নহ'ল কাৰণ বোপা গা বেয়া আছিলে সেইকাৰণে মানে যোৱা নহ'ল আৰু এতিয়া মানে আমাৰ ঘৰত পাতিছে আৰু তাকে মই এতিয়া মানে এয়াকে পিন্ধি আছোঁ তাৰপিছত অলপ দেৰিকৈ চাদৰ মেখেলা লগাই ল'ম যিহেতু কাম কৰি আছোঁ তো আপোনালোকক কি হয় দেখুৱাই থাকিম আৰু আজি লগৰজনী বিয়াও আছে চাওঁ মানুহজনে কৈছে যাব নোৱাৰিমে কাৰণ যিহেতু এয়া হৈ আছে কেতিয়া শেষ হয় যদি সময় সুবিধা মিলে যাম তো আপোনালোকক দেখুৱাম যদি মানে যাব নোৱাৰোঁ সেইটোতো আপোনালোকে গমেই পাব তো এতিয়া আজিনো ইয়াত কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক স্কিপ নকৰাকৈ তেনেহ'লে মই প্ৰথমতে ধুম মায়ে কিবা কিবি অলপ কৰি লওঁ লৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ কি হয় আৰু ইফালে সেয়া যা যোগাৰখিনি কৰি আছে পাঠেকজন আহিছে আৰু ভকত আহিছে আৰু এজন দুজনকৈ আৰু আহি পাই নিজৰ কামখিনি কৰি লৈছে আগতীয়াকৈ তথাপি তাৰপিছতহে হ'ব নহয় জানো তো এইখিনি এয়া চাহ অলপ দিছে মায়ে তাকে চাহ খাই আছে মই এইবিলাক লাৰ কৰা নাই যিহেতু মই বিয়া হোৱা নাই মানে আমাৰ ইয়াত বৰ বিয়া মানে বিয়া নহ'লে হাতৰ নেখায় বুলি কয় তো ঘৰখিনিয়ে খায় তো এনেকৈ নেখায় আৰু ইফালে মাইনুকণ তাই ইহঁতক পোৱালিসোপাৰ লগত খেলাত ব্যস্ত আৰু ইফালে সেয়া চাহ খাইছে আৰু ইফালে বৰমাহঁতে আজি মানে বৰমাহঁতে বনোৱা পান মানে এনেই বৰ্তাই বনায় মেধিয়ে তো মেধিজন মানে আমাৰ বৰ্তা মানে কাম এটা আছে কাৰণে ক'ৰবালৈ যাব লগা হ'ল তো আজি আমাৰ বৰমাকেইজনীয়ে বনাইছে এয়া আমাৰ মাজু বৰমা আৰু ইফালে ডাঙৰ বৰমা মিলি পেলাই বনাইছে আৰু মা আহি পেলাই বনাব আহি চাহখিনি খাই লওঁ মানে তিলৰ পিঠা আছে তিলৰ পিঠা মই খাই ভাল পাওঁ এয়া চাহখিনি মই খাই লওঁ লৈ পেলাই আপোনালোকক
এয়া বাইদেৱে একদম এইটো ভিনিয়েকে দিয়া ফ্ৰকটো নেৰাই হ'ল, ইমান ভাল পায় ন। মাংস কেইটামান খাই লওঁ। তুমি নোখোৱা? মাহ প্ৰসাদকেইটা তুমি হেৰি মাহ পিঠাহে খাইছা, প্ৰসাদকেইটা হেৰিকেইটা বুটকেইটা খোৱা নাই? অঁ আৰু ইফালে পিহুৰ লগত কথা পাতি পাতি মই এয়া মাহ প্ৰসাদ কেইটামান খাই আছোঁ। খাই লৈ পেলাই আৰু ভাত খামগৈ। আৰু ইফালে ৰাইজে ভাত খাই আছে, ভকতসকলে খাই আছে। তো আমি মাহ প্ৰসাদকেইটা খাই পেলাই লওঁ। খিচিৰি দিছিলে, যিহেতু প্ৰথম কিবা এটা পাতিলে বোলে অন্ন দিব লাগে, সেইকাৰণে এইবাৰতো ককা আইতা তিথি প্ৰথমবাৰ পতা হৈছে আমাৰ ঘৰত। কাৰণ যোৱা দুবছৰ মানে গোটেই সোপাই মিলি পেলাই পাতিছিলে, তো এইবাৰ চব বেলেগ বেলেগকৈ পাতিছে। আৰু ইফালে সেয়া গোসাঁনীয়ে মই মাহ প্ৰসাদ খাই আছোঁ। তো সেয়া ভকতসকলে খাই হৈছে আৰু এতিয়া আমি খাম। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, তেনেহ'লে আজিলৈ আহিছোঁ। আকৌ নতুন দিনৰ এটা নতুন ভিডিঅ' লৈ আহিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু আপোনালোকে মোক প্লিজ সহায় কৰিব, যাতে মোৰ ভিডিঅ'টো আগবাঢ়ি যায়। আপোনালোকে মোক ছাপোৰ্ট কৰিব, মই আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই একো নহয়। তো তেনেহ'লে আহিছোঁ দেই, আজিলৈ আহিছোঁ, বাই বাই। শুই আছে।